हेलो एवरीवन সকলোকে স্বাগতম জনাইছো ইটো হিটো মনৰ কথা ইউটিউব চেনেলৰ আনেটি ব্লগলে আৰু মই আছো গোলাঘাটত আহিছো মানে এটা কামৰ কাৰণে আহা নাই একচুয়ালি কেবাটা কামৰ কাৰণে আহিছো আৰু প্ৰথমতে সকলোকে আজি যেহেতুকে লক্ষী পূজা আপোনালোক সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনাইছো আৰু আমাৰ ঘৰত এয়া চাকি জ্বলোৱা হৈছে চাওক কম বাৰু বেছি নহয় এয়া মায়ে ধূপ জ্বলাই থৈছে এয়া চাকি জ্বলাইছে আৰু পুখুৰী পাৰত দিবলৈ গৈছে আৰু জপনা মুখত দিয়া হল বাৰু পিছে বৰষুণ আহিলত দুগছ দিয়া হৈছিল এগছ নুমাই থাকিলে আৰু হেয়া সকলোকে শুভেচ্ছা জনাইছো লক্ষী পূজাৰ আৰু দ্বিতীয়তে মইনো কি কামৰ কাৰণে আকৌ গোলাঘাট আহিলো কওঁ এক নম্বৰ কথা যে 11 তাৰিখে গোলাঘাট গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত সোণালী জয়ন্তী গতিকে তাত মই য'ত মানে নাচ শিকাও শিশু উমলাচৰাত তাত আপোনাৰ উমলাচৰাৰ পৰা শিশু উমলাচৰাৰ পৰা প্ৰগ্ৰেম বিচাৰিলে সোণালী জয়ন্তীৰ কাৰণে আৰু সেই কাৰণে আগত যেহেতু পৰীক্ষা হৈ আছিল ল'ৰা-ছোৱালীবিলাকৰ তাৰ পিছতে পূজা হ'ল গতিকে বন্ধ আছিল মানে গতিকে সেই কাৰণে কি হ'ল এতিয়া যেহেতু সৰু ল'ৰা-ছোৱালী সিহঁতকটো ধৰি লওক এনেকুৱা নহয় যে এসপ্তাহৰ আগত শিকোৱাৰ পিছত তাৰ পিছত ল'ৰা-ছোৱালীহঁতে পাহৰি থাকে সেই কাৰণে আৰু প্ৰগ্ৰেমটো যেহেতু ডাঙৰ এটা অনুষ্ঠান সেই কাৰণে প্ৰেক্টিছ কৰাবৰ কাৰণে 3 দিন মিনিমাম 3 দিনটো কৰাব লাগিব হেতু কাৰণে 3 দিন কৰাম আৰু আজি কৰালো বাৰু আজি দিনটোৱে কৰালো আৰু হেয়া 1 নম্বৰটো কাম আৰু 2 নম্বৰটো কাম হৈছে যে এখন বিয়া আছে আৰু বিয়াৰ মেকআপ আছে তাৰো আপোনালোকক ভিডিও দেখুৱাম আপোনালোকে চাব আৰু মেহেন্দি আঁকিব লাগিব মেকআপ দুটা আছে তাৰপিছতে প্ৰগ্ৰামটো আছে সতে হেয়া এয়া মাই চাকি জ্বলাইছ এই গাকি গোটেই বৰষুণে উটুৱাই দিছে আৰু ভিতৰত আইতা বহি আছে আইতাক দেখুৱাওঁগে বলক কিবা এটা কৈ দে হা কিবা কি কম মানে ক তো খবৰ খাতি কেনেকুৱা ভালেই নে বেয়াই নে নহয় ভাল নে বেয়া তই ক নিজে ক ভাল অঁ কেতিয়াবা বুলি নাচিবাগি দেখুৱাম আৰু বুলি মই নাচিব জানো হয় নাই হয় নাই সেইখিনিও দেখুৱাম বুলি আপোনালোকক সেয়া আইতা খুব নাচিবাগি থাকে বাৰু হয় নি আকৌ ইয়ালে ইটো ৰুমত ভিডিঅ' কৰি আছিলোঁ অকণমান আন্ধাৰ হৈছিলে এয়া আমাৰ আইতাৰ নামটো কি বুলি ক'ব লাগিব তোৰ নামটো কৈ দে আকৌ কি মোৰ নামটো বেয়া নহয় এই বাদ দে তোৰ নামটো বাদ দে তই খালি কবি মই কেতিয়াবা বিয়ানাম গাম আপোনালোকেও চাব মই বিয়ানাম গাওঁ বিহুনাম গাওঁ হৰিনাম গাওঁ সকলোকে গাবও পাৰোঁ নাচিবও পাৰোঁ চব কৰিব পাৰোঁ হেৰি তাৰপৰা এতিয়া কি বুলি কয় এতিয়া ভিডিঅ'বোৰ দেখুৱাম তাৰপিছত আৰু তই খালি এটা কথা ক যে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি ক চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব হৈ যাব চাই থাকক ভিডিঅ'টো গতিকে সেয়া এই কি বহি আছে ধুনীয়াকৈ ভিডিঅ'ত ওলাবলৈ তাৰপিছতে আৰু আপোনালোকক দেখুৱাম মই মেহেন্দি আঁকিবলৈ যাম অলপ সময় পিছতে তাৰো অকণমান ভিডিঅ' দেখুৱাম চাই থাকক ভিডিঅ'টো আৰু এয়া মেহেন্দি আঁকিলোঁ এয়া কইনাৰ লগত আৰু তাৰপিছত এয়া হৈছে পাৰ্টি মেকআপ আৰু এগৰাকীক কৰিছিলোঁ এয়া তাৰপিছতে চাওকচোন
আজিলৈ ইমানেই, আকৌ বেলেগ এটা ভিডিঅ'ৰে লগ পাই